जिंदाबाद 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 উদ্দেশ্যনো কি থাকিব লাগে এই দিহৰা সমষ্টি আমাৰ ইলেকশ্যন আহি আছে এটা এটা সমষ্টি হয় দিহৰা সমষ্টি হয় তাত মই খবৰ ল'ব লাগিব মই খবৰ ল'ব আহিছোঁ আহি পেলাই মই ভাল পাইছোঁ আমাৰ কৰ্মীসকলৰ যিটো উদ্যম আৰু মনোবল সেইটো দেখি পেলাই মই ভাল পাইছোঁ এনেকৈ থাকিলে আমাৰ দিহৰা সমষ্টি মানে নিশ্চিতভাৱে আমি জয়যুক্ত হৈ যাম বিটিজি হিমন্ত বিশ্ব শৰ্মাই BPFৰ মুকলি বিৰুদ্ধাচৰণ কৰিছে এইটো কৰিব পাৰে তেওঁলোক বিজেপিৰ লিডাৰ হয় আমাৰ BPFৰটো নহয় হ'ব পাৰে আমি কাৰো অধিকাৰটো আমি বাধা নিদিওঁ আমাৰ মুখামুখি এনেকুৱা ধৰণৰ যদি প্ৰত্যাহ্বান জনায় আমিওতো ৰেডি হ'ব লাগিব তাৰ ভিতৰতে মিত্ৰতা অক্ষুণ্ণ থকা বুলি তৈলমৰ্দন কৰি আছে নেকি কৈছে এছেম্বলিত আছে কিন্তু BTCত নাই সেইটো কৈ আছে প্ৰেচিডেণ্টে কৈছে সেইকাৰণে আমি মানি লৈছোঁ BTC ইলেকশ্যনত আমাৰ মাজত এলায়েন্স নাই গতিকে বিভিন্ন ধৰণৰ কথা অন্যান্য দলবিলাকে যেনেকৈ কৈছে তেওঁলোকৰ অধিকাৰ আছে সেই হিচাপে তেওঁলোকে কৈছে ইতিমধ্যে দিহৰা সমষ্টিৰ BPFৰ এজন দলীয় কৰ্মীয়ে অপেনলি তাৰমানে নিৰ্দলীয় খেলিছে আপুনি সেই বিষয়ে কিবা ক'ব নেকি এতিয়া ৰাইজ বিভ্ৰান্তি হৈছে এইটো সমষ্টি আমি মানে চেষ্টা চলাই আছোঁ তাৰ আমাৰ আগৰ কৰ্মীবিলাকে তেওঁলোকে প্ৰাৰ্থিত্ব পাব বুলি আশা কৰিছিলে তেওঁক দিয়া নহ'ল ৰাজেশ বৰালক দিয়া হ'ল সেইকাৰণে তেওঁলোকে দুখতে গুচি গৈছে কিন্তু আমি তেওঁলোকক আনিম আৰু তেওঁলোকে আহিব তেখেতক এতিয়ালৈকে পাৰ্টীৰ পৰা বহিষ্কাৰ কৰা নাই এইটো তেখেতৰ বিৰুদ্ধাচৰণ কৰি এটা নিৰ্দলীয় হিচাপত পাৰ্টী হেৰি কৰিছে এইটো কৰা নাই এইটো ঠিক হয় কিন্তু আমি কিছুমান কিবা কি বুলি ক'ব লাগিব কিছুমান আমি চিন্তা কৰিব লাগিব কিছুমান কথাত আমি অধৈৰ্য হ'লে নহ'ব আচ্ছা এটা আমাৰ কাৰণে মংগলদায়ক কথা হয় শিৱসাৰে এতিয়ালৈকে এই সমষ্টিটোত পদাৰ্পণ কৰা নাই এই ক্ষেত্ৰত নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ভিতৰত কিবা সহায় কৰিছে নেকি আহিব মই আজি আহিছোঁ নহয় মই আজি আহি পেলাই চালোঁ পৰ্যবেক্ষণ কৰিলোঁ ভাল দেখা পাইছোঁ নিশ্চয় তেওঁ আহিব মই তেওঁলোকক কৈছোঁ তেওঁলোকক নিৰ্দেশ দিছোঁ মহিলা সমাৰোহ অতি সোনকালে কৰিব লাগে প্ৰমোদপুৰৰ গছাগাঁৱত এটা কথা কৈছে ৬,০০০ কোটি টকীয়া কিবা কেলেংকাৰী এটা BPFে কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কিবা ৬,০০০ কোটি টকীয়া কেলেংকাৰী যদি কৰা হয় এই ৰাস্তা কেনেকৈ হ'ল ইমান ধুনীয়া ধুনীয়া ৰাস্তা হ'ল হা এই তামোলপুৰ হৈ পেলাই যে কিবা ওদালগুৰিলৈকে ইমান ধুনীয়াকৈ যাব পাৰে এই পইচা ক'ৰ পৰা আহিছে প্ৰমোদ বড়ো নিজে বনাইছে নেকি ৬,০০০ কোটি টকীয়া ইমান ধুনীয়া ধুনীয়া কামবিলাক হৈ আছে কলেজ বান্ধি আছে বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছে প্ৰমোদ বড়ো নিজে ঠগ প্ৰতিটো পৰিয়ালত তেওঁ চাকৰি দিব প্ৰতিশ্ৰুতি দিছে আপোনালোকে সাংবাদিক মানুহ ক'ৰ পৰা সম্ভৱ হয় এই কথাটো আপোনালোকে তো কণ্ডেম কৰিব লাগে মই ৰিকুৱেষ্ট কৰিছোঁ BPF দলৰ লিডাৰবিলাক এনেকুৱা নেকি বুলি মোক প্ৰশ্ন কৰিছে তাক মই বুজাব চেষ্টা কৰিছোঁ তথাপি তেওঁ বুজিব চেষ্টা নকৰে সেইকাৰণে মই মোকো দিছোঁ বেছি কথা নকবি বুলি মই ধমক দিছোঁ ইয়াতে বোলে